বন্ধুসকল আজি আপোনালোকলৈ মই লৈ আহিছোঁ এক বিশেষ দিহা যি দিহাই আপোনাক দিব মৌৰ বিশুদ্ধতা নিৰ্ণয় কৰাত সহায় কৰিব বন্ধুসকল মৌৰ 1 লিটাৰ মৌৰ বজাৰ দাম বৰ্তমান বহুত বেছি হে তেনেস্থলত আমি বিশুদ্ধ মৌ খাইছুনে নাই খোৱা নে আমি কিছুমান অশুদ্ধি মিহলি হৈ থকা বা বিশুদ্ধ নোহোৱা মৌতে আমি বহুত দাম দি পেলাই আমি বজাৰৰ পৰা ক্ৰয় কৰি আছো বন্ধুসকল এনে স্থলত আমাৰ মাজত বহুখিনি সমস্যা আহি পৰে কেতিয়াবা কাহ হলে আমি মৌ খাওঁ কিন্তু যদি বিশুদ্ধ মৌ নহয় তেতিয়া কিন্তু আপোনাৰ কাহৰ সেই বেমাৰটো ভাল কৰিব নোৱাৰে আৰু সেই কাৰণে মই আজি ভাবিছো আপোনালোক লাভৱান হ'বৰ কাৰণে বিশেষ এই ভিডিঅটো আগবঢ়াইছো বন্ধুসকল চাওক মৌৰ বিশুদ্ধতা কেনেকৈ জুখিব মৌ পিয়ৰ মৌ হয় নে নহয় या ফৰেষ্টৰ আমাৰ যি মৌমাখিৰ মৌ হয়নে নহয় নে চেনি মিক্স আছে সেইখিনি কি ধৰণে কৰিব সেই পৰীক্ষাটো কৰিবৰ কাৰণে আপুনি পাক ঘৰত গৈ দুটা গিলাস লওক গিলাস মানে আপুনি গ্লাছৰ গিলাস লব চিচাৰৰ আৰু তাত আপুনি কি কৰিব পানী দি দিব পানী দি দিয়াৰ পাছত দুটা গিলাসত সমান পৰিমাণে পানী দিলে এতিয়া আপুনি ধৰক দুটা দুবিধ মৌ ব্যৱহাৰ কৰিছে আপুনি ভাবিছে এবিধ বিশুদ্ধ আৰু এবিধ অশুদ্ধি আছে এতিয়া আপুনি ভবাৰ ধৰণে দুইবিধ মৌ পানীত দি দিয়ক যদি আপোনাৰ মৌ আপুনি যি মৌ পানীত দিছে যদি আপোনাৰ সেই মৌ শুদ্ধ হয় বিশুদ্ধ হয় তেতিয়া সেই মৌখিনি পানীত মিক্স নহয় তলত জমা হ'ব আৰু যি মৌ বিশুদ্ধ নহয় সেই মৌ কিন্তু পানীৰ লগত মিক্স হৈ গুচি যায় বন্ধুসকল আকৌ এবাৰ ভালকৈ শুনক যিবিলাক বিশুদ্ধ মৌ নহয় সেইবিলাক পানীৰ লগত মিক্স হৈ গুচি যায় আৰু যিবিলাক বিশুদ্ধ মৌ হয় পানীৰ লগত কেতিয়াও মিক্স নহয় সেই কাৰণে মই আপোনালোকক এই বিশেষ দিহাটো আগবঢ়ালো আৰু এটা কথা কৈ থওঁ দীৰ্ঘদিন ধৰি যদি আপোনাৰ বটলত মৌ গুট মাৰি আছে তেনেহলে সেই বটলটো অলপ গৰম পানীত ডুবাই দিয়ক আৰু ডুবাই দিয়াৰ পাছত মৌখিনি গলি আপোনাৰ পুনৰ ব্যৱহাৰৰ উপযোগী হৈ পৰিব বন্ধুসকল আশা কৰোঁ আপুনি লাভৱান হ'ব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ একোটা লাইক কমেন্ট বা সাবস্ক্ৰাইবাৰে মোক বহুতখিনি উৎসাহ প্ৰদান কৰে ধন্যবাদ